Hello guys, মোৰ YouTube চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱা বাজিছে 7টা। আমি ওলাই মেলি ৰেডি শিলচৰ যাবৰ কাৰণে হোটেলত ব্ৰেকফাষ্ট কৰিম আৰু শিলচৰলৈকে যাওঁ। আপোনালোকে ভিডিঅ'টো চাব দেই। আৰু এতিয়া মই বেলকনিৰ পৰা ভিডিঅ'টো কৰিছোঁ। কেনেকুৱা ৰ'দ দিছে দেখিছেনে বাহিৰত? ৰ'ব দেখাইছোঁ। কেনেকুৱা ৰ'দ, বলক ভিডিঅ'টো আৰম্ভ হ'ব, চাই থাকিব দেই। ব্ৰেকফাষ্ট কৰি উঠি আহিলোঁ আৰু আগেৰে মানুহজন পাৰ হৈ গৈছে যে কেমেৰা কৰি থকা দেখি মানে কেনেকে যে চাইছে বোলো মানুহজনে, মানে কি ক'ম আৰু। তাকে আমি হাঁহিলোঁ বোলো কেনেকে চাইছে মানুহজনে, কি বুলি বা ভাবিছে কেমেৰাটো। আমি এতিয়া ব্ৰেকফাষ্ট কৰি হোটেলৰ পৰা আহিলোঁ শিলচৰ যাবৰ কাৰণে। আৰু আহি এতিয়া পালোঁ বোকাখাট। আৰু বোকাখাটৰ বোলো পেৰা লৈ যাওঁ, খাম। পেৰা আনিব গৈছে দোকানত, মই যোৱা নাই, গৰম যে মই যোৱা নাই, সেইকাৰণে গাড়ীতে আছোঁ। সেইখন দোকানত গৈছে পেৰা আনিব। এই যে পেৰা লৈ এতিয়া গৈছে চকলেট আনিবৰ কাৰণে দোকানত। আনলি পেৰা হা তামোল আনছা নেকি? পেৰা লৈ মেলি এতিয়া চাহ বাগানৰ মাজে মাজে আকৌ আমাৰ যাত্ৰা শিলচৰলৈ বুলি। চাহ বাগানৰ পৰিৱেশটো চাওকচোন কিমান ধুনীয়া লাগিছে। সেইকাৰণে ভাবিছোঁ আপোনালোককো দেখুৱাওক কেমেৰাৰ জৰিয়তে। আৰু এয়া কাজিৰঙা আহি পালোঁ। কাজিৰঙাৰ এয়া ভোট জলকীয়া বিকি আছিলে, তাকে কিনিলে। কাজিৰঙাৰ পৰা ভোট জলকীয়া লৈ এতিয়া আহি পালোঁ কাজিৰঙাৰ হালধিবাৰীৰ বুঢ়ীমাই মন্দিৰলৈ। আৰু আগৰ যিটো যোৰহাটলৈ যোৱা ভিডিঅ' আছিল সেইটোত আপোনালোকক দেখুৱাইছিলোঁ যে মই কৈছিলোঁৱে যে আহোঁতে যাওঁতে মানে এই মন্দিৰটোত মানুহবোৰে সোমাই সেৱা লয়। চ' আমিও লৈছোঁ, যোৱা টাইমতো লৈছোঁ আৰু এতিয়া উভতি যোৱা টাইমতো মন্দিৰটোত সোমাই এটা সেৱা লৈ যাওঁ বোলো। মন্দিৰত সেৱা লৈ পেলাই এতিয়া ওলাইছোঁ আকৌ যাবলৈ বুলি। আৰু ট্ৰাকখনৰ পিছফালে কি লিখা আছে পঢ়ি চাওকচোন। তাৰ কাৰণে মই মানে পঢ়ি চালোঁ, মোৰ খুবেই মানে ভাল লাগিলে কথাটো। ভাবিলোঁ আপোনালোকৰ লগতো মানে দেখুৱাও আপোনালোকক ভিডিঅ' কৰি। তাৰ কাৰণে মই জুম কৰি দেখুৱাইছোঁ। পঢ়িলে নে কেনেকুৱা মানে পঢ়া লিখাটো। আৰু এতিয়া আমি আহি পাই গ'লোহি নগাঁও পালোহি। আৰু নগাঁৱত এতিয়া আমি ভাতটো খাই ল'ম। এতিয়া ভাত খাব সোমাইছোঁ নগাঁৱত ভাতটো খাই মেলি আকৌ যাম মানে। আৰু ইফালে হাজবেণ্ডে কৈ আছে কৈ দিয়া কি কি লৈছা, কি কি খাবা। মই কৈছোঁ নাই এতিয়া নকওঁ, কপিৰাইট লাগিব, গান বাজি আছে। তাৰমানে গান বজাই থৈ দিছে আৰু। কেনেকুৱা গৰম দেখিছে, ঘামি অৱস্থা বেয়া। আমি ভাতটো খাই ধাবাখনৰ নাম হৈছে সুগন্ধি ধাবা, তাতে আমি ভাত খাই ল'লোঁ। আমি যাব ওলাইছিলোঁ শিলচৰ, কৈছিলোঁ মই ভিডিঅ'ত। কিন্তু নগাঁও আহি এতিয়া গম পালোঁ শিলচৰ বোলে নহয়, আমি যাব লাগিব গুৱাহাটী। তো এতিয়া শিলচৰ নাযাওঁ, প্ৰথমতে গুৱাহাটীৰ পৰা তাৰ পৰা সিধৰ যাম আকৌ শিলচৰ। চাই থাকিব দেই ভিডিঅ'টো। ভাত খাই বৈ লৈ এতিয়া আহি পালোঁ গুৱাহাটী। আৰু গুৱাহাটী আহি পালোঁৱে, মই বাটত একো ভিডিঅ'ই নকৰিলোঁ। মানে মই ভাত খাই বৈ আৰু পুৰা টোপনি গ'লোঁ গাড়ীতে। আৰু সাৰ পালোঁ যোৰাবাটৰ সেইখিনিত।
সাৰ পাই জৰাবাটৰ সেইখিনিতে একদম অকোৱা ৰাস্তা মোৰ মানে একদম মূৰটো বেয়া লাগি গৈছে আৰু তাৰ কাৰণে একো ভিডিঅ' কৰা নাই ডাইৰেক্ট এতিয়া গুৱাহাটী সোমাইহে ভিডিঅ'টো কৰিলো আৰু এতিয়া ৰুমত সোমালো ৰুম ললো গুৱাহাটীত হোটেল মানে আৰু এতিয়া হোটেল আহি পাই অলপমান ৰেষ্ট ললো ভাবিলো বাহিৰত যাম আৰু কেনেকুৱা বৰষুণ দিলে একদম বতাহ বৰষুণ দিলে দেই গুৱাহাটী আহি পাই ভাবছিলো ফুৰবা যাম বতৰ পানী বতাহ বৰষুণ দিছে বৰষুণ এৰাৰ পিছত চাওকচোন আকাশখন ইমান ধুনীয়া লাগিছে নহয়নে তাৰ কাৰণে ভিডিঅ' কৰি থলো ভাবিলো আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম এতিয়া বাজিছে 6টা অলপমান বৰষুণ এৰিছে এতিয়া অলপ বাহিৰত যাওঁ আৰু ভাত খাই বাহিৰত আৰু বাকী কিবা যদি হয় আপোনালোকক পাম কি খাই আছা ম'ম' খাই লৈ এতিয়া সোমালো ট্ৰেন্সত দুই এটা বস্তু চাওঁ আৰু লওঁ দুটা কাপোৰ বা কিবা বেলেগ বস্তু হ'লেও ল'ম আৰু তাৰ কাৰণে সোমাইছো আৰু ইফালে মই চাই আছো বস্তু আৰু ইয়াতে মানে মোৰ এটা কথা মনত পৰিছে আগতে যেতিয়া গুৱাহাটীত থাকোতে মানে মই এতিয়া যোনখিনি ঠাইত আমি ট্ৰেন্সত সোমাইছো সেইখিনি ঠাইতে আগতে আমি আছিলো যিহেতু এই ট্ৰেন্সত মানে আগতে এনেও সোমাই যাওঁ আৰু এনেই মানে টাইমটো পাছ কৰি আকৌ ওলাই যাওঁ একো লোৱা নহয় মানে এনেই সোমাওঁ আৰু এনেই কাপোৰবিলাক চাওঁ চাই পেলাই আকৌ গুচি যাওঁ আৰু কোনটো ভাল লাগিছে ইয়াৰে বাৰু জনাবচোন আৰু মই কি কি ললো ধৰিব পাৰিছে যদি জনাব দেই আৰু ভালদৰে ভিডিঅ'টো চালে আপোনালোকে ধৰিবই পাৰিব মই কি লৈছো কি লোৱা নাই আৰু এই ফ্ৰকটো যে মানে ভাল লাগিছে মানে তাতে থাকোতে কিবা চাওঁতে কি হ'ল ইমান এটা ভাল নালাগিলে মানে কালাৰটো ভাল লগা নাই কিন্তু ইয়াতে এতিয়া ৰুমত আহি মানে যেতিয়া মই ভিডিঅ'টো এডিট কৰি আছো তেতিয়া মানে ড্ৰেছটো চাই গ্ৰীণ কালাৰ যিটো ড্ৰেছ আছিলে সেইটো চাই মানে ভাবিছো লোৱা হলে ভাল লাগিলে হয় ভালে লাগিছে মানে এডিটিঙত তেতিয়া ভাল লগা নাছিল এতিয়া ৰুমত আহিহে ভাল লাগিছে এতিয়া লৈ মেলি বিলিং কৰি মেলি যাওঁ আৰু ভাতটো খাম এতিয়া ভাতটো খাই আৰু ক'ত আছা ক'ত আছা খাব আহিছো ক'ত লাচিত নগৰ দেখিছা কিমান লৈছে খাব আৰু আহিব আছে কি আছিল ডাক এতিয়া বাজিলে 10টা আমি ৰুম আহি পালোহি আৰু এতিয়া শুই যাওঁ আৰু ৰাতি হ'ল কালি যাব লাগিব আকৌ শিলচৰ প্ৰথমতে কামটো কৰি ল'ব যি কামৰ কাৰণে আহিছোঁ তাৰপিছত শিলচৰ যাম হেল্ল' গাইজ গুড মৰ্ণিং ভালনে আজি হৈছে গুৱাহাটীত নেক্সট দিনা এয়া ওলাই মেলি ৰেডি হৈ লৈছোঁ প্ৰথমতে কি কাম আছে কৰিব তাৰপিছত আমি শিলচৰলৈকে যাম আৰু বাহিৰৰ পৰিৱেশটো চাওকচোন গুৱাহাটীত এতিয়া কালি যে ট্ৰেন্সত গৈছিলোঁ সেই তাৰে এযোৰ মানে আনিছোঁ এযোৰ পিন্ধি লৈছোঁ কেনেকুৱা লাগিছে বোলে একদম চিম্পুল বেছি দামৰ নহয় আৰু দুযোৰমান আনিছোঁ আৰু এতিয়া ব্ৰেকফাষ্টটো কৰি লৈ যাম এতিয়া কামটোৰ কাৰণে আৰু শিলচৰলৈকে হোটেলত ব্ৰেকফাষ্ট কৰি আহিলোঁ আপোনালোকেতো দেখিলেই আৰু এতিয়া আহি তো কি কাম আছে গৈছে সেই পিছফালে অফিচটো আৰু মই ইয়াতে বহি আছোঁ গাড়ীতে গাড়ীত বহি মানে আমনি লাগি গৈছে কি কৰোঁ ভাবিলোঁ ভিডিঅ' এটাকে এডিট কৰোঁ আপোনালোককতো দিব লাগিব তো ভিডিঅ' এটা এডিট কৰি ল'লোঁ মই মোবাইলত আৰু কি ক'ম মানে ৰখি মানে 1 ঘণ্টা হ'ল 10টা মানত আহিছিলোঁ এতিয়া 11:19 হ'ল 1 ঘণ্টা হ'লেই এতিয়া গাড়ীত বহি আছোঁ 1 ঘণ্টা এয়া কামটো হৈ মেলি এতিয়া আকৌ যাবলৈ ওলাইছোঁ শিলচৰলৈকে নগাঁৱৰ এইফালেৰে যাম নগাঁৱত ভাতটো খাম আৰু গৈ থাকিম আকৌ নগাঁৱলৈ যাবলৈ হ'লে জৰাবাটৰে আহিব লাগিব তো জৰাবাটেৰে আহিছোঁ আকৌ জৰাবাটত
অকোৱা ৰাস্তা মোৰটো আকৌ বেয়া হৈ গৈছে আজি গাড়ীখন ৰখাইছো মাজতে অলপমান আৰু পানীও খাই লৈছো ৰখাই মেলি সেইখিনি ভিডিঅ' কৰি থকা নাই আৰু এন্ট্ৰি ভিডিঅ' আমি এতিয়া ভাত খাব গৈছো নগাঁৱত ক'ত সোমাইছা ভাত খাব চবতে মোবাইল না য'তে আহা খালি মোবাইল মোবাইলে মেইন মোবাইলে জীৱন মোবাইলে চব কিছু হা কৈছিলো যে মই মোৰটো বেয়া লগা বুলি তাৰপিছতে ভাতটো খাই দিয়াতে অলপমান ভাল লাগিছে তাৰপিছত এতিয়া বাজিলে 10টা বাজি পাৰ হৈ গ'ল এতিয়া ৰুম আহি পালোঁ শিলচৰ কোৱাৰ্টাৰত আৰু একদম ভাগৰি দুগৰি অৱস্থা বেয়া আৰু মূৰো বিষাই আছে মানে মোৰ আৰু বেছি দূৰ গাড়ীত জাৰ্ণি কৰিলে তেনেকুৱাই হয় ন বেছি ভাগৰে মোৰো হয় তাৰপিছতে এতিয়া আৰু ভাত বনাম ভাত চাত খাই আৰু শুই থাকিম এয়া এফালে দেখিছে বস্তু এনেকেই আৰু আছে আৰু এইফালে আজিলৈ বাৰু ইমানেই ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব অন্য এটা ভিডিঅ'ত আকৌ লগ পাম বাই বাই